সদৌ চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদত উত্তাল সচল। আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। আজি প্ৰথম দিনাই প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ল সচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী। প্ৰায় 3 শতাধিক চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা কৰ্মৰত প্ৰাথমিক শিক্ষক বহিল মৌন প্ৰতিবাদত। সদৌ চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক অভয়চৰণ শৰ্মাই কয় যে 1991 পৰা 2001 বৰ্ষত চৰকাৰীভাৱে নিযুক্তি পোৱা দৰমহা নোপোৱা শিক্ষকসকলক নিয়মীয়াকৰণ অতি শীঘ্ৰে কৰিব লাগে। চলিত শৰৎকালীন বাজেট অধিৱেশনতে যাতে আমাৰ সমস্যা সমাধান কৰে। লগতে আমাৰ মাজৰ পৰা যিসকল ইতিমধ্যে অৱসৰ হ'ল তেওঁলোককো আজি চৰকাৰীভাৱে যি ব্যৱস্থা কৰিছে, অনুদানৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমাৰ মাজৰ পৰা যিসকল প্ৰধান দাবীসমূহ কি দাবীসমূহ আমাৰ দাবীসমূহ হৈছে পুৰণা পেঞ্চন নীতি বাহাল ৰাখিব লাগে। সকলো শিক্ষকৰে তৎকালীন চৰকাৰী প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে। উক্ত বৰ্ষৰ চৰকাৰীভাৱে নিযুক্তিৰ পিছত অৱসৰ গ্ৰহণ কৰা আকস্মিকভাৱে যিসকলৰ মৃত্যুবৰণ কৰিলে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা আমাৰ অনুদানৰ ব্যৱস্থা কৰিব লাগে। কাৰণ তেওঁলোকেও দীৰ্ঘ 1991 পৰা 2001 বৰ্ষতে চৰকাৰীভাৱে নিযুক্তি পোৱা আছিল আৰু তেওঁলোকে আজি পাম বুলি তেওঁলোকৰ পৰিয়ালবিলাক আজি আশাত তেওঁলোকৰ নিৰাশা অৱস্থা হৈছে। গতিকে তেওঁলোকৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটোৱে আমাৰ প্ৰধান দাবী। আৰু আজি এই যদি সচল নামৰ প্ৰতিবাদস্থলীত উপস্থিত হ'ব লগা হৈছে, সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক আমি বহুবাৰ লগ কৰিছোঁ, অসমৰ বিভিন্ন ঠাইত লগ কৰিছোঁ। আৰু যোৱা ডিচেম্বৰ মাহৰ 23 ডিচেম্বৰত এতিয়াও আমি মুখ্যমন্ত্ৰীৰ সুকীয়া কক্ষত আমি তেওঁক সাক্ষাৎ গ্ৰহণ কৰিছোঁ। আমাৰ দলৰ 8জনীয়া প্ৰতিনিধিক তেওঁ প্ৰতিশ্ৰুতি দিছিলে আৰু অতি শীঘ্ৰে নিয়মীয়াকৰণ হ'ব বুলি কৈছিল, কিন্তু আজি পৰ্যন্ত তেওঁলোকে আমাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তাৰ ফলস্বৰূপে 16 জুনত মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিলে যে শিক্ষামন্ত্ৰীৰ লগত এটা আলোচনাৰ মাধ্যমত আমাৰ সমস্যা সমাধান কৰিব লাগে। কিন্তু দুৰ্ভাগ্যজনক বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে আমাৰ বিষয়টোৰ ওপৰত ABC নাজানে। আৰু আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী মহোদয়ে A to Z জানে। আমি তেওঁৰ ওচৰত এই প্ৰতিবাদস্থলীৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাওঁ যাতে মুখ্যমন্ত্ৰীয়ে আমাৰ দীৰ্ঘদিনীয়া সমস্যাটো এটা যোগাত্মকভাৱে পদক্ষেপ গ্ৰহণ কৰিব লাগে। কিয় আমাৰ তেওঁৰ ওপৰত বিশ্বাস আছে, তেওঁ আজি অসমৰ যিবিলাক জ্বলন্ত সমস্যা, এই সমস্যাবিলাক তেওঁ পৰ্যায়ক্ৰমে সমস্যা সমাধান কৰি গৈ আছে। আজি 35 বছৰীয়া যিটো কাগজ কলৰ সমস্যা সেইটোও সমাধান কৰিছে আৰু সেইটো অসমৰ সকলো ৰাইজে ইতিমধ্যে পৰিলক্ষিত হৈছে। গতিকে আমিও এই সভাস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে এইসকল শিক্ষকৰ আজি বয়স নাই। আপোনালোকে দেখিছে ইয়াত বেছিতে কিমান 2 বছৰ পাব, 5 বছৰ পাব, তাতকৈতো বেছি নাপায়। গতিকে চাওক, এই একে 1991 পৰা 2001 শিক্ষকৰ মাজত পোনপ্ৰথমে 136জনৰ নিয়মীয়াকৰণ কৰিলে, তাৰপিছতে 4511জনৰ নিয়মীয়াকৰণ কৰিলে, তাৰপিছতে দেখা পাওঁ আমি BTAD পাৰ্টত 302জনৰ আকৌ নিয়মীয়াকৰণ কৰিলে। একে সময়তে নিযুক্তি পোৱা একেজন অফিচাৰে নিযুক্তি দিয়া। আজি তেওঁলোকক ৰেগুলাৰেশ্যন কৰিলে, তেওঁলোকক আজি যদি ৰেগুলাৰ কৰিব পাৰে, নিয়মীয়াকৰণ কৰিব পাৰে, আমি দৰমহা নাপালোঁ বুলি আমি মাহীমাকৰ পুত্ৰ হ'ব পাৰোঁ নেকি? সেইটো দুৰ্ভাগ্যজনক। আমি প্ৰতিবাদ কৰিব লগা হোৱাৰ কাৰণে আমি বৰ দুখিত, আমি বৰ আৱেগিক হৈ পৰিছোঁ। গতিকে আমি এটা কথা ঠিক, আজি ইয়াৰ পৰা আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ এটা কৰিব বিচাৰোঁ, যদি পৰৱৰ্তী আমি আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হয় তেতিয়া আমি জীৱনৰ চৰম পৰ্যায় ল'বলৈ বাধ্য হ'ম। আমাৰ দাবীসমূহ হৈছে আমি 95 পৰা 96 এনেকুৱাকৈ আমি সেই সময়ৰ ভিতৰত আমাৰ এপইণ্টমেণ্ট হৈ গ'ল অলৰেডি। কিন্তু সেই তেতিয়াৰ পৰা ধৰি আজিলৈকে আমাৰ সেই এপইণ্টমেণ্টখিনি যদি ইলিগেল হৈ গুচাই দিয়ক, এইখিনি ব্যৱস্থা কৰা নাই। আমাক হ'ব লিগেল ইলিগেল আৰু কিবাকিবি বহুত ধৰণৰ তেওঁলোকে প্ৰচেছ কৰি এনেকুৱা আমাৰ যিখিনি আমাক দিয়াই ৰাখিছে, কিন্তু আমাক খাবলৈ অন্ন দিয়া নাই, একো দিয়া নাই আমাক। কিন্তু তোমালোকৰ চাকৰিও নাই, আপোনালোকে নাহিব, আপোনালোকক একদম নালাগে, এনেকুৱাও শব্দ এটাও কোৱা নাই চৰকাৰে, বা লিখিতকৈও দিয়া নাই, একো দিয়া নাই। তেওঁলোকে খালী কয় হ'ব বুলি। আমাৰ এতিয়া 25 বছৰ পাৰ হৈ গ'ল, এতিয়া ইমান 30 বছৰ পাৰ হৈ গ'ল, বহুত মৃত্যুবৰণ কৰিলে, বহুত অসুখীয়া হৈ গ'ল। কাৰণ এখন স্কুলত বিনা দৰমহাত লাগি থকাটো কিমান কষ্টকৰ। কাৰণ ঘৰত ইনকম কৰা মানুহ যদি থাকিলেও মোৰ এটা মানদণ্ডৰ কথা আছে। ধৰক মোৰ ভায়ে ইনকম কৰিব পাৰে, মোৰ দেউতাই কৰিব পাৰে, কিন্তু মোৰ নিজৰ এটা মই জন্ম হৈ
মই শিক্ষিত হৈ মই কি কৰিলোঁ আজি সেইখিনি আমাক মানে এনে বিপদৰ মাজত পেলাই দি আছে চৰকাৰে। আপুনি ক'ৰ পৰা আহিছে? আমি বহুত দূৰৰ পৰা আহিছোঁ। আমি অসমৰ লাষ্ট সীমাত জোনাই য'ত বহুতে নাজানে সেইখন জেগাত মানে ধৰক শিক্ষা দীক্ষাও ইমান নাই, তাত খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল। আমি মানে বহুত সেইকাৰণে শিক্ষিত সকলোৱে মিলিজুলি শিক্ষাৰ পোহৰ বিলাম, দেশক ভাল পাব শিকাম, আমাৰ ভাৰতবৰ্ষ আমাৰ অসমৰ বিষয়ে তেওঁলোকক জ্ঞান দিম, কাৰণ আমাৰ সেইটো এটা বৰ্ডাৰ এৰিয়াত জনাই। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে যদি আমাক চাকৰিটো দিয়ক, নিদিলে আপোনালোকে আমাক নাই বুলি কৈ দিয়ক। সেইটোৱে আমাক নালাগে, আমি ইমান দিন খালোঁ, কুকুৰা পুহিম, হাঁহ পুহিম, মুৰ্গী পুহিম, কাপোৰ বম, হাজিৰা কৰিম, কিন্তু আৰু মিছা কথা শুনিব ধৈৰ্য নাই। নালাগে যদি নালাগে কওক, মিছাকৈ এনেই দিম কৰি আমাক আৰু এনেকুৱা এটা পথত নাৰাখিব। সেয়াই মোৰ ব্যক্তিগত, কিন্তু আনসকল শিক্ষকৰ মানসিকতা কি আপুনি আৰু সোধক, মোৰ এইটো কিন্তু আৰু হয়। চৰকাৰে আমাৰ হাতে নেমাৰি ভাতে মাৰিছে। 1991 চনৰ পৰা 2001 চনলৈকে নিযুক্তিপ্ৰাপ্ত এই শিক্ষকসকলৰ মাজৰ একাংশ শিক্ষকক তেওঁলোকে নিয়মীয়াকৰণ কৰিলে, একাংশ শিক্ষকক মাহীয়াই পুত্ৰ নিচিনা জ্ঞান কৰি আছে। আমাৰ আপত্তি নাই, আমাক চাকৰি নিদিলেও আমাৰ আপত্তি নাই, কিন্তু আমাৰ লগৰ একাংশ মানুহক যে নিয়মীয়াকৰণ কৰিলে, তেখেতসকলে জীৱনৰ কোনো দিনা বিদ্যালয়ত উপস্থিত নোহোৱা, বিদ্যালয়ত দৌৰি গছকি নোপোৱা আৰু বিদ্যালয়ৰ লগত সম্পৰ্ক নথকা শিশু আৰু শিক্ষাৰ লগত তেওঁলোকৰ কোনো সম্বন্ধ নথকা একাংশ শিক্ষকক শিক্ষকতা দি নিয়মীয়াকৰণ কৰিলে। গতিকে আমাৰ দাবী এইটো, আমাক কিয় বঞ্চিত কৰিলে? আমি সঁচাকৈ বিদ্যালয়লৈ গৈছিলোঁ, ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছিলোঁ। আমি পঢ়ুৱাই দিয়া ছাত্ৰ ছাত্ৰী আজি টেট শিক্ষয়িত্ৰী হৈ আছে, শিক্ষক হৈ আছে। আমি পঢ়ুৱাই দিয়া ছাত্ৰ ছাত্ৰী ডাক্তৰ, ইঞ্জিনিয়াৰ হৈছে। আমাৰ শিক্ষকতা কৰা যিটো যোগ্যতা, সেই যোগ্যতা কিহত নিৰূপণ কৰিছে? আমাক কিয় আপোনালোকে মাহীয়াই পুত্ৰ নিচিনা জ্ঞান কৰিছে? আমাৰ সতীৰ্থসকলৰ আগৰ যিসকল সতীৰ্থ নেতৃত্বত আছিলে, সেইসকলৰ ভুল কিছুমান সিদ্ধান্তত আমি বলি হ'লোঁ। আমাৰ শিক্ষা বিভাগৰ বিষয়া মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় এই সকলোৱে আমাৰ এই বিষয়টোৰ কথা তন্নতন্নকৈ জানে। আমাৰ যেতিয়া 2021 চনৰ 30 জানুৱাৰীৰ দিনা এপইণ্টমেণ্ট মানে নিযুক্তি পত্ৰ বিতৰণ মহাসভা পাতিছিলে, সেই সভাত স্বয়ং তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং স্পষ্ট ভাষাৰে বিষয়া আমোলাই যে এই বিষয়টোত সম্পূৰ্ণ দুৰ্নীতি অভ্যস্ত হৈছে তেওঁ নিজৰ মন্তব্যত প্ৰকাশ। ক'ৰবাত আমাৰ বিষয়াসকলেও দুৰ্নীতি আশ্ৰয় ল'লে বা ভুলৰ আশ্ৰয় ল'লে, য'ত নেকি আমি শুদ্ধ তালিকা এখন পোৱাৰ পৰা বঞ্চিত হ'লোঁ। এয়া স্বয়ং মুখ্যমন্ত্ৰীৰ মন্তব্য। এই মঞ্চৰ পৰা, এই সচল মৌন প্ৰতিবাদী সভাৰ মঞ্চৰ পৰা আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ, বাকী ৰৈ যোৱা শিক্ষকসকলক কোনো শ্ৰেণীত বিভাজন নকৰি আগত যিসকলক যি মৰ্যাদাৰে শিক্ষকতা দায়িত্ব অৰ্পণ কৰিছিলে, এইসকলকো তেনেকৈয়ে নিয়মীয়াকৰণ কৰক আৰু শিক্ষকৰ মৰ্যাদা দিয়ক। আৰু এইসকলৰ সমাজত স্থান সদায় নিজ হৈ আছে আৰু এখেতসকলক যোগ্য স্থানত আপোনালোকে অৱস্থান দিয়ক।